দক্ষিণ হালমারাত হয়েছে কি আহকচোন এবার চাই লও। প্রথমত আমি এটা কবিতা চাই লও আহক। স্বাধীনতা হেৰুৱাইছা এতিয়া নামতে স্বাধীন, ঘোৰ চিন্তাত মগ্ন হৈছোৱা তুমি কাৰোবাৰ যেন দিন। ভেটি মাটি যা গল ব্ৰহ্মপুত্ৰৰ বুকুত, বাংলা থেকে হাজি গলা চৰকাৰৰ চকুত। দেশৰ হকে প্ৰাণ দিম বুকু দাপি কোৱা, তুমি নিজে থিয় দিবলৈ ঠাই নাই চকু মুদি চোৱা। নিজৰ জিলা নিজৰ সমষ্টি বচোৱাৰ ক্ষমতা তোমাৰ নাই, হে দেশৰ হকে কান্দি তোমাৰ একো লাভ নাই। এতিয়াও যে সময় আছে ওলাই আহা তুমি, জীবন উৎসর্গা কৰি হলেও ৰক্ষা কৰা মাতৃভূমি। সম্পদ বহুত আগতে হেৰুৱালা, অৱশিষ্ট আছিলে নাম, তাকো যদি বচাব নোৱাৰা এই ধৰণে তোমাৰ বাকী কাম। লাঞ্ছিত বঞ্চিত হৈ নীৰৱে নাথাকিবা ভাই, তুমি নিজে নিজৰ ভাৱে মাত নামাতিলে তোমাৰ বাবে মাত মাতিবলৈ কোনো নাই। জন্মৰ পৰাই খুৱাই পিন্ধাই মানুহে বনালে জোন, তুমি পৰিশোধ নকৰিলে সেই ঋণ পৰিশোধ কৰিব কোনে। আকৌ এবাৰ অনুৰোধ জনাও ওলাই আহা ভাই, আজি নীৰৱ থাকিলে কালি বহিবলৈ নাপাবা ঠাই। এই কবিতাটো লিখিছে দক্ষিণ হালমাৰা ৰাণী ভৱানী প্ৰিয় উচ্চতৰ মাধ্যমিকৰ নৱম শ্ৰেণীৰ এজন ছাত্ৰই। আমি সকলোৱে গমেই পাওঁ যে দক্ষিণ হালমাৰা সমষ্টিখন যিটো নাম আছিলে সেইটো নামটো বিলুপ্ত হৈ গ'ল। বিলুপ্ত হৈ কেনে সেইফালে এটা অংশ মানকাচৰ সমষ্টিত গুচি গ'ল আৰু নতুনকৈ সেইফালে জৰুৱা বিৰচিং নামৰ এটা সমষ্টি হ'ল। দক্ষিণ হালমাৰা সমষ্টিৰ এটা ইতিহাস আছে, সেইটো সমষ্টি বহুত আগৰে পৰা আহিছে আৰু এই আগতে মহকুমা আছিলে দক্ষিণ হালমাৰা। কিন্তু এটা কথা চাবনে, এটা ইণ্টাৰেষ্টিং কথা হ'ল মানকাচৰ। এই মানকাচৰ নামটো দক্ষিণ হালমাৰাত সদায় পিছত লাগি থাকে। মানকাচৰ সেইফালে যেতিয়া তাত মহকুমা হৈ গ'ল মানকাচৰ লাগিয়ে থাকিলে, আকৌ যেতিয়া তাতে ডিষ্ট্ৰিক্ট হ'ল তাতে মানকাচৰ লাগিয়ে থাকিলে, তাতে যিটো সমষ্টি হ'ল দক্ষিণ হালমাৰা মানকাচৰ জিলা, এই জিলা লাগিয়ে থাকিল। আজি যিখন দক্ষিণ হালমাৰা সমষ্টি আছিলে সেই সমষ্টি আধা অংশ মানকাচৰ লৈ গ'ল মানে কি এটা বস্তু চাব আপোনালোকে ভালকৈ চাব, তাৰ মানে যিবিলাক হালমাৰাৰ যি এটা অংশ কাটি কেনে মানকাচৰ সমষ্টি ওলাই সোমাই গ'ল, সিহঁতৰ যি ৰাজনীতিৰ যি ক্ষমতা আছিলে সেইটো হেৰুৱাই গ'ল। চাব আপোনালোকে। তাৰমানে এতিয়া দক্ষিণ হালমাৰা সমষ্টিত, এতিয়া মানকাচৰ সমষ্টিত যিবিলাক দক্ষিণ হালমাৰাৰ ভোটাৰ আছে, সেই ভোটাৰসকলে যিবিলাক মানে তাৰ বিধায়কৰ সেইটো সিহঁতে নিৰ্ধাৰিত কৰাৰ ক্ষমতাটো হেৰাই গ'ল। এতিয়া মানকাচৰ বাকী যিটো মানুহ বিধায়ক বনাব সিয়েই বিধায়ক হ'ব, দক্ষিণ হালমাৰাৰ কোনো ক্ষমতা নাথাকিল আৰু এতিয়াৰ পৰা। আৰু সেইটোৰ কাৰণে আজিও তাৰ যিজন লোক বিধায়ক আছে সেই বিধায়ক মুখ খোলা নাই। কি কৰিলে দক্ষিণ হালমাৰাৰ কাৰণে? আগত আছিলে 20 বছৰৰ পৰা দক্ষিণ হালমাৰাত ওৱাজেদ আলী চৌধুৰী বিধায়ক হৈ আছে, একো কৰা নাই ৰাইজৰ কাৰণে। তাৰ কাৰণে দোষটো ৰাইজৰ। আপোনালোকে একো কোৱা নাই, সেইবিলাক নেতা দলিয়াই দিব লাগে দূৰত। কিয় আপোনালোকে বিকল্প ওৱাজেদ চৌধুৰী মানে বিকল্প লিডাৰ আপোনালোকে নেতা ওলাব পৰা নাই? কিয়? সেইবিলাক দোষ আপোনালোকৰ, নেতাৰ নহয়। আজি দক্ষিণ হালমাৰা সমষ্টিবাসী ৰাইজে ওৱাজেদ চৌধুৰী অবিহনে কোনো নেতাই ওলাব পৰা নাই। আৰু এটা ইণ্টাৰেষ্টিং কথা হ'ল কংগ্ৰেছৰ এটা দোষ আছে, সেই দোষটো দিওঁ। কংগ্ৰেছে কেতিয়াও যুৱকসকলক আগলৈ সিহঁতে ল'ব নোখোজে। অকল দক্ষিণ হালমাৰা নহয়, দক্ষিণ হালমাৰা, জলেশ্বৰ সমষ্টি, গোৱালপাৰা পূব, সেইবিলাক সমষ্টি চাব। যিবিলাক বয়সীয়াল বুঢ়া MLA বিলাক বিধায়কবিলাক এতিয়াও আছে। আৰু যে এটা বস্তু যাব, ৰাজনীতিত যিয়ে দীৰ্ঘ সময় থাকে সি কেলেংকাৰী জৰ্জৰিত হৈ থাকে। সদায় নতুন মুখ আগলৈ দিব লাগে, নতুন মুখ। চাই কংগ্ৰেছে হওক চাই AIUDF হওক, ইহঁতে সদায় মাইনৰিটি ভোটক টাৰ্গেট কৰি লৈছে। সিহঁতে ভাবি থাকে যোনে যি হওক নহওক কিয় সিহঁতে আমাক ভোট দিবই। তাত আহকচোন আৰু এটা বস্তু চাই লওঁ আমি, দক্ষিণ হালমাৰা সমষ্টিৰ যিবিলাক সমস্যা আছিলে 20 বছৰ ওৱাজেদ চৌধুৰী কি কৰিলে, তাৰে যি MP বদৰুদ্দিন আজমল সি কি কৰিলে চাব আপোনালোকে। গৰাখহনীয়া ৰোধ কৰিব পৰা নাই, গৰাখহনীয়াৰ স্থায়ী সমাধান কেতিয়াও হ'ব? আজি জৰুৱা বিৰচিং যি নতুন সমষ্টি হ'ল সেইখনে আমি চাওঁ। ফকিৰগঞ্জৰ পৰা ষ্টাৰ্ট হৈ হাজিৰাটলৈকে যি গৰাখহনীয়া এই কেইবছৰমানত কিলোমিটাৰ
এটা গৰাখনে কবলত পৰি তাৰ কাৰণে কি কৰা নাই, কি কৰিছে, কোনো একো মাত মতা নাই। একেখন দলৰ বিধায়ক ৰেকিব উদ্দিন, ছয়গাঁও সমষ্টিৰ বিধায়ক, দক্ষিণ হালমাৰা সমষ্টিৰ বিধায়ক ৱাজেদ আলী চৌধুৰী, অসমৰ ভিতৰত আটাইতকৈ পিছপৰা সমষ্টি হ'ল দক্ষিণ হালমাৰা সমষ্টি। যি গৰাখনে কবলত পৰি শেষ হৈ গৈছে, ঘৰ বাৰী মাটি একো নাই ৰাইজৰ, অকল লাগে ভোট ভোট। আপোনালোকে কি কৰিছে দক্ষিণ হালমাৰা ৰাইজক মই কৈছো, আপোনালোকে একো কৰিব পৰা নাই। সেইবিলাক নেতাক আপোনালোকে ওপৰাই পেলাই দিয়ক। কিয় আপোনালোকে পেলাই দিব পৰা নাই? বিকল্প চিন্তা আপোনালোকে কিয় নকৰে? কিয়? আপোনালোকে এবাৰ সুধি চাওক, আপোনালোকৰ MLA, আপোনালোকৰ বিধায়ক MP সিহঁতে আপোনালোকৰ কাৰণে কি কৰিলে? মই নিজে চকুৰে চোৱা ছয়গাঁও সমষ্টিৰ যি গৰৈমাৰী ব্লক আছে, গৰৈমাৰী ব্লকৰ যি ব্ৰহ্মপুত্ৰৰ ওচৰত যিবিলাক পাৰবিলাক আছে, তাতে ৰেকিব উদ্দিনে স্থায়ী এইবিলাক সমস্যা সমাধান কৰি দিছে। কেনেকৈ তাতে জিঅ' বেগ পেলাই কেনে এনেকৈ দিছে, কেতিয়া গৰাখহনে আৰু গৰাখহনে সেইবিলাক লৈ যাব নোৱাৰে, গৰাখহনে কবলত নপৰে। একেখন দলৰ যেতিয়া কংগ্ৰেছৰ দল আছিল, কংগ্ৰেছ চৰকাৰ আছিলে, তেতিয়া ৰেকিব উদ্দিনৰ বিধায়ক আছিলে আমাৰ মাননীয় বিধায়ক ৱাজেদ আলী চৌধুৰী, তেতিয়া সিও বিধায়ক আছিলে তাৰে। ৰেকিব উদ্দিন যদি স্থায়ী সমাধান কৰিব পাৰিছে, ৱাজেদ আলী চৌধুৰী কিয় নোৱাৰিলে তেতিয়া? আজি কৈ থাকে আমাৰ দলৰ চৰকাৰ নাই। যেতিয়া চৰকাৰ আছিলে তেতিয়া আপুনি কি কৰিছে ৰাইজৰ কাৰণে? একো কৰিব পৰা নাই আপুনি। ৰাইজ আপোনালোকে সজাগ হওক, আহক আমি মাত মাতো। আৰু এজন দাদাক মই ইয়াত মাতিছো, দাদাই কিবা ক'ব, আপুনি কিবা কওকচোন। আপোনাৰ আবেগ, যিটো আবেগ, কিমান আবেগ, এইটো কবিতাটো চাব, নৱমমান শ্ৰেণীৰ এটা ছাত্ৰই কিমান আবেগত কিমান কষ্টৰে সেইটো কবিতা লিখিব পাৰিছে। এইটো কবিতা মই যেতিয়া ফেচবুকত পাইছো, যেতিয়া মই ফেচবুকৰ পৰা পঢ়িছো, তেতিয়াৰ পৰা মোৰ মনত এটাই ভাৱনা যে কিমানখিনি আবেগিক হলে এজন মানুহে বা এজন ল'ৰাই এনেকুৱা কবিতা লিখিব পাৰে, কিমানখিনি আবেগিক হলে। আজি দক্ষিণ হালমাৰা সমষ্টিৰ কোনো নামগন্ধ নাথাকিল। দক্ষিণ হালমাৰা যেনেকুৱা আমি আগত য'তে নাথাকো কিয়, অসমৰ যিকোনো ঠাইৰ পৰা আমি কৈছিলো তোমালোকৰ ঘৰ ক'ত, কোনোবাই যদি সুধিছিলে আমি তেতিয়া কৈছিলো আমাৰ ঘৰ দক্ষিণ হালমাৰা। যেটো তাহানিৰ একদম পূৰ্বৰ যুগৰ পৰা দক্ষিণ হালমাৰা আছে। আজি ৱাজেদ আলী চৌধুৰীক কৈছো মই, ৱাজেদ আলী চৌধুৰী যেটো আমাৰ দক্ষিণ হালমাৰাৰ MLA, ৱাজেদ আলী চৌধুৰীক কৈছো যে নিজৰ সমষ্টি এটা, যে সমষ্টিৰ নামটো যদি সলাই দিয়াৰ পিছত তুমি একো কৰিব নোৱাৰিলা, তোমাৰ নিচিনা মানুহ MLA হৈ থকাৰ আমাৰ কোনো দৰকাৰ নাই, তোমাৰ নিচিনা MLA হৈ থকাৰ কোনো দৰকাৰ নাই, আমাক নালাগে। আৰু বদৰুদ্দিন আজমলক কৈছো মই, বদৰুদ্দিন আজমল খালি জাৰা ফুকা দি মানুহ পটাই থাকিবলৈ এগলা চেষ্টা কৰিলে নহ'ব। বদৰুদ্দিন আজমলক কৈছো যে MP হৈ এটা নিজৰ এটা সমষ্টি, যেটো সমষ্টিৰ পৰা তুমি বদৰুদ্দিন হৈছা, যেটো সমষ্টিৰ পৰা অসমবাসীয়ে তোমাক চিনি পাইছে, আপোনাক যেটো সমষ্টিৰ পৰা মানুহে চিনি পাইছে দক্ষিণ হালমাৰা সমষ্টি। প্ৰথমতে আপুনি দক্ষিণ হালমাৰা সমষ্টিতে আপুনি ভোট খেলিলে, ভোট খেলাৰ পিছত বিজয় হোৱাৰ পিছত বদৰুদ্দিন আজমল কোন তেতিয়াহে অসমৰ মানুহে গম পালে, অসমৰ ৰাইজে তেতিয়াহে গম পালে। এইটো কিন্তু আপোনাৰ একবাৰ হ'লেও ভাবিব লাগিছিল, এইটো কথা একেবাৰে ভাবিব লাগিছিল আপোনাৰ, যে য'ৰ পৰা আপুনি বদৰুদ্দিন আজমল হৈছে, বদৰুদ্দিন আজমল বুলি এজন মানুহৰ পৰিচয় হৈছে অসমত, তেতিয়াহ'লে সেইটো সমষ্টিৰ নাম এতিয়া মানকাচৰ হৈ গ'ল, তেতিয়াহ'লে দক্ষিণ হালমাৰা সমষ্টি কি থাকিল? আজি ৱাজেদ আলী চৌধুৰী এইবিলাক MLAৰ কাৰণে একদম কংগ্ৰেছ দল বৰবাদ হৈ গৈছে। মইতো ভাবো যে কংগ্ৰেছ দলে এনেকুৱা MLAক একদম নিষ্ক্ৰিয় কৰি দিব লাগে। এনেকুৱা দলত যদি এনেকুৱা কংগ্ৰেছৰ মানুহ থাকে, এনেকুৱা যদি MLA থাকে, তেতিয়াহ'লে কংগ্ৰেছ দল কেতিয়াও উন্নতি কৰিব নোৱাৰে, কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। কাৰণ ইমান দিনৰ পৰা শাসনত আছে, ইমান দিনৰ পৰা ৱাজেদ আলী চৌধুৰীয়ে MLA হৈ আছে আমাৰ দক্ষিণ হালমাৰা সমষ্টিৰ। কোনোবা এটা উন্নতি যদি দক্ষিণ হালমাৰা সমষ্টিৰ কাৰণে কৰি দেখুৱাইছে, তেতিয়াহ'লে ৱাজেদ আলী চৌধুৰী আমাৰ এই ভিডিঅ'টোত আমাৰ যাতে কথাৰ উত্তৰটো দিয়ে, তেতিয়াহ'লে আমি গম পাম যে ৱাজেদ আলী চৌধুৰী কি কৰিছে। ৱাজেদ আলী চৌধুৰীক এটাই কথা ক'ব বিচাৰিছো যে আপুনি ইয়াত থাকি কোনো লাভ নাই, কাৰণ আপুনি একো কৰিবও নোৱাৰে, একো কৰি দেখাব পৰা নাই। আপুনি খালি একফালৰ পৰা দক্ষিণ হালমাৰাক লুটি আছে, আৰু আপোনাৰ যেটো শাসনত লুটিহে আছে, আৰু বাকী একো হোৱা নাই দক্ষিণ হালমাৰা সমষ্টিত। আৰু দক্ষিণ হালমাৰা সমষ্টিৰ ৰাইজক এটাই মই আহ্বান, এটাই মই কথা ক'ব বিচাৰিম যে আপোনালোকে ঘৰৰ পৰা ওলাই আহক। দক্ষিণ হালমাৰা সমষ্টি যদি বচাবলৈ হয়, যদি কেতিয়াবা আমি দক্ষিণ হালমাৰা নামটো আমি ঘূৰাই আনিব বিচাৰোঁ, তেতিয়াহ'লে আপোনালোকে একদম সবেই সজাগ হওক। এটাই কথা যে
ওয়াজেদ আলী চৌধুৰীৰ নিচিনা MLA আৰু বদৰুদ্দিন আজমলৰ নিচিনা MP আমাক কেতিয়াও নালাগে। ওয়াজেদ আলী চৌধুৰীটো একেবাৰে এনেকুৱা ভ্ৰষ্টাচাৰ হৈ গৈছে, এনেকুৱা বেয়া হৈ গৈছে, তাক এতিয়া ভোট দিলে দক্ষিণ হালমাৰাখন কেতিয়া বিক্ৰী কৰি দিব ইহঁতে গমেই নাপাব, মানুহে গমেই নাপাব, দক্ষিণ হালমাৰাখন ডাইৰেক্ট বিক্ৰী কৰি দিব ওয়াজেদ আলী চৌধুৰী, এইটো গ্যাৰাণ্টি দি ক'ব পাৰোঁ। কাৰণ এজন MLAৰ কাম কি, এজন প্ৰতিনিধিৰ কাম কি? সমষ্টিত যেটো সমষ্টিৰ পৰা জিকি ইমান লম্পজম্প কৰি আছে, সেইটো সমষ্টিৰ কাৰণে এটা মাত দিব পৰা সক্ষম হয় নাই, এটা মাত দিব পৰা নাই ওয়াজেদ আলী চৌধুৰীয়ে, তেতিয়াহ'লে তুমি MLA থাকি কি কাম? তোমাৰ নিচিনা মানুহ আমাক MLA নালাগে, তুমি এতিয়া পদত্যাগ কৰা, তুমি এতিয়া দক্ষিণ হালমাৰা সমষ্টিৰ পৰা গুচি যোৱা, দক্ষিণ হালমাৰা সমষ্টিত যাতে আপোনাক দেখা নাপাওঁ, মই এইটো একবাৰ হুকিয়াই দিলোঁ, আপোনাক যাতে দেখাই নাপাওঁ, আপোনাৰ মুখখন চাবলৈ আমাৰ মন নাই। কাৰণ আপুনি সমষ্টিৰ কাৰণে যদি কিবা এটা কৰিব পৰা নাই, আপোনাৰ নিচিনা মানুহৰ মুখখন দেখিবলৈ আমাৰ বেয়া লাগে। ওয়াজেদ আলী চৌধুৰীক মই এইটো কথা কৈছোঁ যে ওয়াজেদ আলী চৌধুৰী দক্ষিণ হালমাৰা সমষ্টি বুলি কোনোদিন উল্লেখ নকৰে। আপোনালোকে এটা কথা মনত ৰাখক, দক্ষিণ হালমাৰা সমষ্টিৰ ৰাইজে, যে নেক্সট টাইম ওয়াজেদ আলী চৌধুৰী যাতে আমাৰ দক্ষিণ হালমাৰা সমষ্টিত জিকিব নোৱাৰে, আপোনালোকে এনেকুৱা এটা প্ৰাৰ্থী দিয়ক, তাতে লাগিলে নিজৰ জানে প্ৰাণে খাটি কেনে, নিজৰ পৰা যদি পইচাও লাগে খাটাই কেনে যিমানখিনি ভোট কানেকশ্যন কৰি দিব লাগে আমি কৰি দিম। আমাৰ লগত আৰু মানুহ আছে, আমি সেইখিনিক একত্ৰিত কৰি ওয়াজেদ আলী চৌধুৰীক আমাৰ দক্ষিণ হালমাৰা সমষ্টিৰ পৰা হটাব লাগে। এইটো আমি আপোনালোকক কৈ দিছোঁ। আপোনালোকে যদি আমাক সহায় সহযোগিতা কৰে বা আপোনালোকৰ সহায় সহযোগিতাত আমি থাকোঁ, তেতিয়াহ'লে দক্ষিণ হালমাৰা সমষ্টিৰ পৰা ওয়াজেদ আলী চৌধুৰী একেবাৰে দূৰ হৈ যাব। আৰু এনেকুৱা যদি MLA মানে সমষ্টিত আপোনাৰ থাকে বা আমাৰ সমষ্টিত থাকে, এনেকুৱা মানে কি এটা উই পোকাৰ দৰে, উই পোকা যেনেকুৱা আপুনি 5তলা বিল্ডিঙৰ ওপৰত আপুনি চৌকাঠ এখন লগাক, কাঠৰ এখন বনাক, তলত মাটি নাই কিন্তু ভিতৰে ভিতৰে খাই শেষ কৰি দিছে। ওয়াজেদ আলী চৌধুৰী আমাৰ সমষ্টিৰ কাৰণে এনেকুৱা এটা উই পোক বুলি ক'লোঁ। সেইকাৰণে আপোনালোকে অতি সোনকালে ওয়াজেদ আলী চৌধুৰীক দক্ষিণ হালমাৰাৰ পৰা বয়কট কৰক। আহক আমি সকলোৱে ওলাই আহি একেলগ হৈ মাত মাতি বেলেগ এটা কেণ্ডিডেট ওলাই আমি সকলোৱে চিলেকশ্যন কৰি সেইটোক ভোট দিম। আগলৈ যাতে ওয়াজেদ আলী চৌধুৰী দক্ষিণ হালমাৰাৰ কোনো নাম গন্ধ নাথাকে, এইটো আপোনালোকে ভাবি লওক। ৰাইজ জৰুৱা আবিৰ সিং যেটো নতুনকৈ হৈ গ'ল, সেইটো ৰাইজক জনাইছোঁ। আমি দক্ষিণ হালমাৰা সমষ্টিৰ গোটেই ৰাইজক জনাইছোঁ দুখটো আপোনালোকৰ, কিয়নো এনেকুৱা নেতাক আপোনাৰ ওপৰাই পেলাই দিয়ক, নৱপ্ৰজন্মক আপোনালোকে আগবাঢ়ি লৈ যাওক, নতুন কেৰিয়াৰক আপোনালোকে আগবাঢ়ি দিয়ক। যেনেকৈ গৌৰৱ গগৈ, ৰাজস্থানৰ শচীন পাইলট, তেনেকুৱা লিডাৰক আপোনালোকে আগুৱাই লৈ যাওক আৰু সেইবিলাক লিডাৰক আপোনালোকে ওপৰাই পেলাই দিয়ক ৰাইজ। আৰু এটা কথা মই ধুবুৰী লোকসভা সমষ্টিৰ বদৰুদ্দিন আজমল চাহাবক কৈছোঁ, আৰু লগতে আমাৰ দক্ষিণ হালমাৰা সমষ্টিৰ MLA মাননীয় বিধায়ক ওয়াজেদ আলী চৌধুৰীক কৈছোঁ, দক্ষিণ হালমাৰা সমষ্টিৰ গৰাখহনীয়াৰ সমস্যাৰ কেতিয়া স্থায়ী সমাধান হ'ব, আজি সেইটো কথা আপোনালোকে জবাব দিয়ক। যদি আপোনালোকৰ ক্ষমতা আছে আপোনালোকে সেইটো জবাব দিয়ক, দক্ষিণ হালমাৰা সমষ্টিত কেতিয়া স্থায়ী গৰাখহনীয়াৰ সমস্যা, কেতিয়া স্থায়ী সমস্যা। যদি সমস্যাৰ সমাধান নকৰিব পাৰে তেতিয়াহ'লে আজিয়ে পদত্যাগ কৰক, আজি আপোনালোকে পদত্যাগ কৰক। আমি বিধায়ক থিয় কৰিম আৰু কংগ্ৰেছ দলক এইটো আহ্বান জনাম যে নৱপ্ৰজন্মৰ এটা বিধায়ক আপোনালোকে, আমাৰ দল ভাল লাগে, কংগ্ৰেছ দল ঠিক আছে, দলৰ কোনো প্ৰব্লেম নাই, কিন্তু দলৰ পৰা এনেকুৱা পোক মাকৰবিলাক যদি আপোনালোকে চাইড নকৰে কেতিয়াও কংগ্ৰেছ দল আগবাঢ়ি যাব নোৱাৰে। মই কংগ্ৰেছ দলৰ যদি কোনোবাই আমাৰ ভিডিঅ'খন চাই আমি এইটোৱে আহ্বান জনাম, তাৰ পৰা ওয়াজেদ আলী চৌধুৰীক খাটাব লাগে। নহ'লে আজিৰ ওয়াজেদ আলী চৌধুৰী এতিয়া 20 বছৰৰ পৰা যদি দক্ষিণ হালমাৰা সমষ্টিত যদি MLA হৈ আছে, এনেকুৱা হৈ যাব এটা সময়, এনেকুৱা আহি যাব যে ওয়াজেদ আলী চৌধুৰী আগত আৰু কমচে কম 20-40টা বছৰ কেতিয়াও তাৰ জীৱনত এনেকুৱা সময় আহি যাব, তাৰ জীৱনত কেতিয়াও সি ভোটে খেলিব নোৱাৰিব, তাতে ভোট নাপাবই। এইটো 100% কৈ দিলোঁ। আৰু ৰাইজক এটা কথা কৈ দিলোঁ, আপোনালোকে এতিয়া সময় আছে, সজাগ হওক। কাৰণ দক্ষিণ হালমাৰা সমষ্টিত অকল খালি যিকোনো বস্তুতে যাক অকল খালি দালালিৰ বাহিৰে একো নাই। দালাল কেইটাকে ৰোধ কৰিব পৰা নাই আমাৰ MLA। এইটো MLA হ'ল নেকি? এছেম্বলিত যাই এটা মাত মাতিব নোৱাৰে, এইটো এটা MLA হ'ল নেকি? এছেম্বলিত যদি তাৰ কাম কি, এছেম্বলিত যাই দুই এষাৰ কথা আমাৰ সমষ্টিৰ কাৰণে তুলি ধৰিব লাগে, যিখিনি আমি হৈ নোৱাৰোঁ। কাৰণ কি আমাকতো এছেম্বলিত যোৱাৰ পাৰ্মিশ্যনটো আমিতো পাৱাৰটো পোৱা নাই, তেতিয়াহ'লে MLA ক'ব লাগিব। এনেকৈ যদি মন হৈ থাকে, চুপ হৈ থাকে, তেনেকুৱা MLA আমাৰ টোটেলি দৰকাৰ নাই। আপোনাৰ এটা টোপনিৰ কাৰণে আমি নপঠোৱাওঁ, তাক কিবা আমাৰ সমস্যা সমাধানৰ কাৰণে পঠোৱাওঁ আমি। ৰাইজ দক্ষিণ হালমাৰা ৰাইজক আমি কৈ আহিছোঁ, আমাৰ যিটো পূৰ্বপুৰুষসকলে দি যোৱা নাম দক্ষিণ হালমাৰা, আহক ঘৰৰ পৰা ওলাই কিনে আমি এইটো নাম ৰক্ষা কৰোঁ। আৰু সেইটো ভিডিঅ'
শ্বেয়াৰ কৰি ফ'ল' কৰি সকলোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে পায়, সকলো ওচৰলৈ যায় আৰু সকলোৱে আর এই ভিডিওটো ওলাই আহে। যদি কোনোবা অজেতর চামচা কোনোবা দালালে চাই আছে, যদি অজেতর কোনোবা চামচাই বা দালালে চাই আছে, অজেতর লৈ শ্বেয়াৰ কৰক আৰু আপোনালোকে এটা কথা ভাবক যে দালালি বেছি দিন নচলিব। জয় আই অসম, আমি বিদায় লৈছোঁ।